Nurul Huda go back. Go back, go back. Nurul Huda go back. Go back, go back. Nurul Huda का गुंडागर्दी नहीं चलेगा. नहीं चलेगा, नहीं चलेगा. नूरुल हुडा का गुंडागर्दी नहीं चलेगा. नहीं चलेगा, नहीं चलेगा. नूरुल हुडा को अरेस्ट करो. अरेस्ट करो, अरेस्ट करो. नूरुल हुडा को अरेस्ट करो. अरेस्ट करो, अरेस्ट करो. बीजेपी जिंदाबाद. जिंदाबाद, जिंदाबाद. बीजेपी जिंदाबाद. जिंदाबाद, जिंदाबाद. कांग्रेस आई मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. कांग्रेस आई मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. नूरुल हुडा मुर्दाबाद. मुर्दाबाद, मुर्दाबाद. नूरुल हुडा मुर्दाबाद. আজি ভাৰতীয় জনতা পাৰ্টি পূব কাৰ্বি আংলং স্থায়ী ইয়াত কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখতে আমি আজি ধৰ্ণা আমি দিছোঁ। এই ধৰ্ণা দিয়া কাৰণ হৈছে আমি যোৱাকালি আসাম এছেম্বলি পবিত্ৰ সদনত যোৱাকালি আসাম লেজিছলেটিভ এছেম্বলি ডেপুটি স্পীকাৰ ডক্টৰ নমল মমিনক যোৱাকালি কংগ্ৰেছৰ বিধায়ক নুৰুল হুদায়ে মেন হেণ্ডিং কৰিছে, ফিজিকেল এছল্ট কৰিছে, যাৰ ফলত তেখেতে দুখ পাইছে, তেখেতে আঘাত পাইছে। পিছত তেখেত হাতত দুখ পোৱাৰ পিছত তেখেতে কিন্তু পবিত্ৰ সদন কিন্তু পিছত তেখেতে যাই পেলাই তেখেতে কিন্তু নিজৰ কনষ্টিটিউচনেল পথ বা কনষ্টিটিউচনেল ডিউটিটো কিন্তু তেখেতে পালন কৰিছে। সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ, সেই ইনচিডেণ্ট ওপৰত আমি নিন্দা কৰিছোঁ আৰু সেই ইনচিডেণ্টছত নুৰুল হুদায়ে তেখেতে মেন হেণ্ডিং কৰিছে। সেই ইনচিডেণ্ট ওপৰত আমি কণ্ডেম কৰিছোঁ আৰু ইমিডিয়েট তেখেতক FIR ফাইল কৰিছে। সেই আইন ওপৰত তেখেতক এৰেষ্ট কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই আৰু পবিত্ৰ সদনৰ পৰা তেখেতক বৰখাস্ত কৰিব লাগে। কাৰণ এজন MLA তেখেত এজন ল' মেকাৰ। ল' মেকাৰে যদি ল'টো ভংগ কৰে তেনেহ'লে সেই ব্যক্তিটো কেতিয়াও তেখেত ল' মেকাৰ হ'ব নোৱাৰে, MLA হ'ব নোৱাৰে। তো ইমিডিয়েট তেখেতক বৰখাস্ত কৰিব লাগে আৰু ইমিডিয়েট তেখেতক এৰেষ্ট কৰি পেলাই তেখেতক শাস্তি দিব লাগে। আপোনালোকে জানে ভাৰত দেশ পৃথিৱীৰ ভিতৰত চবচে ডাঙৰ এটা ডেম'ক্ৰেচি। আমি ডেম'ক্ৰেচি মানুহ আৰু পবিত্ৰ সদনতে আমি গোটেই ভাৰতবৰ্ষ বা অসম বৰ্ষৰ যি দুখ বেদনাবিলাক তাত আলোচনা কৰে। সেই সদনতে যদি তেনেকুৱা যদি ঘটনাবিলাক হয় তেনে সাধাৰণ মানুহবিলাকৰ ছিকিউৰিটি ক'ত থাকিব। তো আশা কৰিছোঁ আপোনালোকৰ যোগেদি আজি এই ধৰ্ণাৰ পৰা আমি আহ্বান কৰিব বিচাৰিছোঁ যে তেখেতক ইমিডিয়েট বৰখাস্ত কৰিব লাগে আৰু এৰেষ্ট কৰিব বুলি আশা কৰিছোঁ। নমস্কাৰ। ভাৰত এখন গণতান্ত্ৰিক দেশ। এই গণতান্ত্ৰিক দেশত আমি সকলোৱে ৰাইজে মিলিজুলি প্ৰতিনিধিত্ব কৰিবলৈ নিজ নিজ সমষ্টিৰ পৰা আমি সংসদ আমাৰ ষ্টেট এছেম্বলিত MLA নিৰ্বাচন কৰিবলৈ পঠায় আৰু সেই পবিত্ৰ সদনত আমাৰ যোনটো ডেপুটি স্পীকাৰ আছে অনাৰেবল ডক্টৰ নুমল মমিন, তেখেত এজন আমাৰ সাংবিধানিক পথত আছে। সাংবিধানিক পথত থকাজনক আজি সকলো পাৰ্টি সকলো দলীয় হৈ পেলাই সন্মানীয় পষ্টত তেখেতে আছে। কিন্তু আজি আমাৰ দুৰ্ভাগ্যজনক ভাৰতৰ গণতান্ত্ৰিক দেশত এই সংবিধানটো অপমানিত কৰা আমি দেখিছোঁ। এই কংগ্ৰেছী যোনটো MLA নুৰুল হুদা, তেখেতৰ যোনটো নিৰ্বাচিত হৈ এজন ৰেছপন্সিবল জনপ্ৰতিনিধি হৈ পেলাই ভাৰতীয় সংবিধানৰ নিয়ম নীতি নজনা নিচিনা এনেকুৱা উলংঘন কৰি এজন ডেপুটি স্পীকাৰ যোনটো সদনৰ সন্মানীয় সাংবিধানিক পদত থকাজনক ইমান অপমান কৰিছে, আমি সহ্য কৰিব নোৱাৰোঁ। গতিকে ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগে আৰু সাংবিধানিকভাৱে যোনটো তেখেতে পদ পাইছে সেইটোৰ পৰা তেখেতক বৰ্খাস্ত কৰিব লাগে। সেইটোৱে মই ক'ব বিচাৰোঁ। জনতা পাৰ্টি ভাৰতৰ এইখিনি কাৰ্বি আংলং ইষ্ট
ডিষ্ট্ৰিক্ট কমিটি আজি এই ধৰ্ণা স্থলত বহি সকলোৱে দুখ প্ৰকাশ কৰিছে আৰু ডিমাণ্ড কৰিছে তেখেতক ইমিডিয়েট এৰেষ্ট কৰিব লাগে আৰু সদনৰ পৰা বৰ্খাস্ত কৰিব লাগে বুলি। আৰু আমি সকলো মই ৰাজ্যিক এছ টি মৰ্চা সাধাৰণ সম্পাদিকা হৈ এইখিনি মই ক'ব বিচাৰিছোঁ। আমি দুখ কৰিছোঁ সাংবিধানিক পথত থকা তেখেতক আমাৰ ডেপুটি স্পীকাৰ সকলোৰে ডেপুটি স্পীকাৰ সকলো দলৰে ডেপুটি স্পীকাৰ তেখেতক ভাৰতীয় সংবিধান মতে তেওঁ দায়িত্ব লৈ পেলাই এজন সন্মানীয় মানে পবিত্ৰ সদনত মানে আমাৰ ষ্টেট এছেম্বলিখন চলাই আছে। তেখেতৰ মৰ্যাদাটো ৰাখিব লাগে, সেইকাৰণে ইমিডিয়েট ন্যায় দিব লাগে।